নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ বিজেপি চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা 40,000 কোটি টকাৰ দুৰ্নীতিৰ তদন্ত কৰি জেলত ভৰাম বুলি কোৱা বিজেপিৰ এতিয়া কি হ'ল এই প্ৰশ্ন উত্থাপন কৰিছে টিএমচিৰ সাংসদে টিএমচিৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উত্থাপন সন্দৰ্ভত মন্তব্য টিএমচিৰ সাংসদ কাৰ্তি আজাদে কৈছে বিজেপিয়ে কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা 40,000 কোটি টকাৰ দুৰ্নীতিৰ তদন্ত কৰি হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাব এতিয়া বিজেপিয়ে কিয় হিমন্ত বিশ্ব শৰ্মাক জেলত নিদিলে প্ৰশ্ন উত্থাপন কৰিছে টিএমচিৰ সাংসদজনে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি চৰকাৰৰ দুৰ্নীতি মুছলমান অধ্যুষিত পিঅ'কে ভয়ংকৰ গুলীচালনা 120জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ক্ৰমাৎ অশান্ত হৈ পৰিছে পাকিস্তান অধ্যুষিত কাশ্মীৰ অত্যাধিক মূল্য বৃদ্ধি চৰকাৰ বিৰোধী প্ৰতিবাদত ভয়ংকৰ পৰিণতি হাজাৰ হাজাৰ মুছলমানৰ ওপৰত জঁপিয়াই পৰিল পাকিস্তানী আৰক্ষী পাকিস্তানী ৰেঞ্জাৰ আক্ৰমণত শতাধিক জনতা নিহত হোৱাৰ সম্ভাৱনা এতিয়ালৈকে 110 গৰাকীৰো অধিক লোকৰ মৃত্যুৰ সম্ভাৱনা যিকোনো মুহূৰ্ততে বাঢ়িব পাৰে মৃতকৰ সংখ্যা 300ৰো অধিক লোক আহত হোৱাৰ তথ্য পোৱা গৈছে প্ৰতিবাদকাৰীৰ ৰুখত পৰিল আৰক্ষী প্ৰশাসনো ভয়ংকৰ পৰিস্থিতি শৰণাৰ্থীৰ বাবে 12খন সংৰক্ষিত আসনৰো বিৰোধিতা প্ৰতিবাদকাৰীৰ ক্ৰমাৎ অশান্ত হৈ পৰিছে পাকিস্তান অধ্যুষিত কাশ্মীৰ আৰু পাকিস্তান অধ্যুষিত কাশ্মীৰত আজি এই ভয়ংকৰ ঘটনা সংঘটিত হয় অন্য এটা খবৰ এলপিজি চিলিণ্ডাৰ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ অসমৰ লাখ লাখ এলপিজি চিলিণ্ডাৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰন্ধন গেছৰ নাটনিৰ মাজতেই ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত 9টাৰ পৰিৱৰ্তে 4টা চিলিণ্ডাৰতহে লাভ কৰিব ৰাজ সাহায্য প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক লৈ বৃহৎ সিদ্ধান্ত এটা বিত্তীয় বৰ্ষত পূৰ্বে 9টা চিলিণ্ডাৰত ৰাজ সাহায্য পাইছিল জনতাই 300 টকাকৈ অতিৰিক্ত ৰাজ সাহায্য দিছিল চৰকাৰে এলপিজিৰ মূল্য বৃদ্ধি পোৱাৰ বাবে চৰকাৰে সলনি কৰিলে নিয়ম এতিয়াৰ পৰা উজ্জ্বলা গেছৰ 4টাতহে ৰাজ সাহায্য পাব জনতাই অসমৰ লাখ লাখ এলপিজি চিলিণ্ডাৰ গ্ৰাহকৰ বাবে এই ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰন্ধন গেছৰ নাটনিৰ মাজতে চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত পৰৱৰ্তী খবৰ মিয়াৰ বাবে একেলগে থাকিব লাগিব অসমীয়া আৰু বিহাৰীৰ বেলেগ হলে মিয়াই অস্থিৰ কৰিব সমগ্ৰ অসম আৰ্যনগৰৰ ঘটনাক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পুনৰবাৰ এই মন্তব্য দিলীপ শইকীয়াৰ এই মন্তব্যক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতে আৰ্যনগৰৰ ঘটনাক লৈ এইদৰে মন্তব্য কৰিছে দিলীপ শইকীয়াই মিয়াৰ বাবে একেলগে থাকিব লাগিব অসমীয়া আৰু বিহাৰী বেলেগ হলে মিয়াই অস্থিৰ কৰিব অসম বাংলাদেশীৰ সন্দেহত সীমান্তত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এটা ব্ৰেকিং নিউজ বাংলাদেশীৰ সন্দেহত সীমান্তত ভয়ংকৰ ঘটনা বাংলাদেশী বুলি ভাৰতীয় যুৱকক গুৰুলকৈ প্ৰহাৰ কৰা হৈছে হুছেইন আহমেদ নামৰ যুৱকজনক প্ৰচণ্ড মাৰপিট একাংশৰ দলবদ্ধ আক্ৰমণত সংকটজনক অৱস্থাত হুছেইন গুৰুলকৈ প্ৰহাৰ কৰি ৰাস্তাৰ কাষত পেলাই দিয়ে হুছেইনক সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে কাছাৰৰ ভাৰত বাংলাদেশ সীমান্তৰ হাদিৰ খালত এই ঘটনা হাদিৰ খাল দলঙতেই যুৱকজনক নিৰ্মম প্ৰহাৰ কৰা হৈছে বাংলাদেশীৰ সন্দেহত সীমান্তত এই ভয়ংকৰ ঘটনা পৰৱৰ্তী খবৰ খানছাৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে খানছাৰৰ গ্ৰেপ্তাৰত স্থগিতাদে পাটনা দেৱানী আদালতৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে জনপ্ৰিয় শিক্ষক খানছাৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব পাটনা কোচিং চেণ্টাৰত গুলীচালনা বিতৰ্কৰ নাম সাঙুৰ খাইছিল খানছাৰৰ আৰু খানছাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ইতিমধ্যেই খানছাৰক লৈ এই ডাঙৰ নিৰ্দেশনা দিয়া হৈছে আদালতৰ ফালৰ পৰা আৰু বিতৰ্কত সোমাই পৰিছিল জনপ্ৰিয় শিক্ষক খানছাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 105 টকা নহয় 150 টকা হ'ব লাগিছিল পেট্ৰলৰ দাম ডিজেলৰ দাম হ'ব লাগে 130 টকা বিজেপি চৰকাৰৰ বাবেহে 105 টকাত তেল পাইছে অসমৰ জনতাই বিজেপি বিধায়ক ৰাজু মেছৰ এই মন্তব্য
105 টকা নহয় 150 টকাহে হ'ব লাগিছিল পেট্ৰলৰ দাম। পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰি চৰ্চাত আহি পৰিছে বিজেপি বিধায়ক ৰাজু মেছ। এটা ব্ৰেকিং নিউজ, গৰুৰ বজাৰ বন্ধ। এবাৰ বিজেপি বিধায়ক শিলাদিত্যদেৱৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে, বন্ধ কৰি দিয়া হ'ব গৰুৰ বজাৰ। গৰুৰ বজাৰ বন্ধ কৰাৰ ঘোষণা হোজাইৰ বিজেপি বিধায়ক শিলাদিত্যদেৱৰ। জুলাই মাহৰ পৰাই বন্ধ হৈ পৰিব গৰুৰ বজাৰ। গৰুৰ বজাৰৰ ঠাইত হ'ব নতুন উন্নয়নমূলক প্ৰকল্প। সকলো ৰাইজ, প্ৰশাসন, পৌৰসভাৰ সন্মতিত এই সিদ্ধান্ত গ্ৰহণ। 21 দিনৰ পাছতেই বন্ধ হৈ পৰিব গৰুৰ বজাৰ। হোজাইত সম্পূৰ্ণৰূপে গৰুৰ বজাৰ বন্ধ কৰাৰ ঘোষণা বিধায়ক শিলাদিত্যদেৱৰ। গৰু বিতৰ্ক চলি থকাৰ মাজতেই এইবাৰ গৰুৰ বজাৰকেই বন্ধ কৰি দিয়াৰ ঘোষণা কৰিছে বিজেপি বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱে। অন্য এটা খবৰ, আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ শিপা যদি অসমীয়াই উভালি পেলাব নোৱাৰে, সাংবিধানিক স্বতন্ত্ৰ অধিকাৰ যদি অসমীয়াই ৰাষ্ট্ৰৰ পৰা কাঢ়ি আনিব নোৱাৰে, তেনে এই মুলুকত অসমীয়া গো বেক ধ্বনি ভৱিষ্যতেও শুনিবলৈ সাজু থাকিব লাগিব। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ সভাপতি পিণ্টু গগৈৰ এই মন্তব্য। গুৱাহাটী মহানগৰীৰ আৰ্যনগৰৰ ঘটনাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ সভাপতি পিণ্টু গগৈয়ে। সমগ্ৰ অসমবাসীৰ ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান পিণ্টু গগৈৰ। পৰৱৰ্তী খবৰ, আজি পুনৰ ইডি পাৰ্টিয়ে পঞ্জাৱৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক তালাচী চলাই হাৰাশাস্তি কৰিছে। ব্যৱসায়ী বন্ধুসকল, আপোনালোক আতংকিত নহ'ব। ইডিয়ে আপোনালোকৰ একো কৰিব নোৱাৰে। পঞ্জাৱ চৰকাৰ আপোনালোকৰ সৈতে আছে। ইডিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ ঘৰত তালাচী চলোৱাৰ সন্দৰ্ভত এইদৰে ইডিৰ বিৰুদ্ধে সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। ইডিৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত কেজৰিৱাল। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, মদ আৰু জুৱাৰ বাবে টকা দাবী, ধন নিদিয়াৰ বাবে পিতৃক হত্যা কৰিছে পুত্ৰ ৰাজে। আৰু এই ভয়ংকৰ ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ অসম। ৰাজ্যত মানৱ সমাজক জোকাৰি যোৱা এক ঘটনা। পিতৃ পুত্ৰৰ সম্পৰ্কত কালিমা সানিলে ৰাজ চক্ৰৱৰ্তীয়ে। মদ খাবলৈ, জুৱা খেলিবলৈ টকা নিদিয়াৰ বাবে পিতৃক হত্যা। পিতৃ উত্তম চক্ৰৱৰ্তীক ঘৰৰ ভিতৰতেই শেষ কৰিলে পুত্ৰ ৰাজে। লংকাৰ 4 নং ৱাৰ্ডত শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। পিতৃক হত্যা কৰি আৰক্ষী থানাত আত্মসমৰ্পণ ৰাজ চক্ৰৱৰ্তীৰ। ৰাজ্যত এই মানৱ সমাজত জোকাৰি যোৱা এক চাঞ্চল্যকৰ আৰু ভয়ংকৰ ঘটনাই এতিয়া কম্পন সৃষ্টি কৰিছে। আন এটা ব্ৰেকিং নিউজে মুখুটত আহি পৰিছে। কণমানি খাদিজা পাৰভিনৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। লণ্ডভণ্ড কৰিলে চিকিৎসকৰ কাৰ্যালয়। কণমানি খাদিজা পাৰভিনৰ মৃত্যুক লৈ ধুবুৰীৰ তামাৰহাট উত্তপ্ত। মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। তামাৰহাট প্ৰাথমিক চিকিৎসালয়ৰ গাফিলতিৰ বাবেই মৃত্যু খাদিজাৰ। সৰ্পত দংশনত মৃত্যু হৈছিল ৩য় শ্ৰেণীৰ ছাত্ৰী খাদিজাৰ। হাস্পতাললৈ নিয়াৰ পিছতো গুৰুত্ব দিয়া নাছিল কৰ্তৃপক্ষই। দুৰ্ব্যৱহাৰ কৰি উভতাই পঠিয়াইছিল ঘৰলৈ। ইয়াৰ পিছতেই মৃত্যু হৈছিল কণমানি খাদিজাৰ। আৰু এই ঘটনাক লৈ ধুবুৰীত এতিয়া উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, পুনৰ মুখ থেকেচা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। জামিন নাপালে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। বাৰে বাৰে জামিনৰ বাবে আবেদন দাখিল কৰিও জামিন পোৱা নাই সিদ্ধাৰ্থ শৰ্মাই। পুনৰ আদালতত মুখ থেকেচা খালে সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন পুনৰবাৰ নাকচ কৰিছে আদালতে। জামিন আবেদন নাকচ কৰিলে উচ্চ ন্যায়ালয়ত সকাহ নাপালে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। 19 জুনত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ। পূৰ্বে ফাষ্টেগ আদালতত জামিন আবেদন নাকচ হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ। এতিয়া উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত আন এক মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ গান শুনি ডাঙৰ হোৱা অধিবক্তাই জুবিনৰ বিপক্ষে যুঁজ দিছে। আদালতলৈ সাক্ষী দিবলৈ অহাসকলক প্ৰেছাৰাইজ কৰিবলৈ চেষ্টা। সকলোৱে জানে জুবিনৰ ঘটনাটো ষড়যন্ত্ৰ বুলি, সেইবাবে সাক্ষী দিবলৈ আহিছে। অধিবক্তাই সাক্ষী দিবলৈ অহাসকলক প্ৰেছাৰাইজ কৰি লাভ নাই। বিস্ফোৰক মন্তব্য জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীৰ। আজি জুবিন গাৰ্গৰ গোচৰ প্ৰক্ৰিয়াৰ বিচাৰ চলি আছে আৰু তাৰ মাজতেই সংবাদ মাধ্যমৰ আগত এইদৰে ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। পৰৱৰ্তী খবৰ,
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘদিনীয়া কাৰ্যকালৰ পৰা দেশৰ কিবা লাভ হৈছেনে? পণ্ডিত নেহৰুতকৈ এদিন বেছি প্ৰধানমন্ত্ৰী হ'লে কি হ'ব? জৱাহৰলাল নেহৰুৱে দেশৰ বাবে যি কাম কৰিছিল তাৰ বাবে দেশ আজি ইয়াত আছে। আপুনি কি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া? প্ৰশ্ন উত্থাপন কৰিছে সঞ্জয় ৰাউতে। প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক অতিক্ৰম কৰি নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ আটাইতকৈ দীৰ্ঘকালীন প্ৰধানমন্ত্ৰী হোৱাৰ অভিলেখ গঢ়াৰ সময়তেই সঞ্জয় ৰাউতৰ এই মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিমানেই প্ৰধানমন্ত্ৰী হৈ নাথাকক কিয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বাবে কি কৰিলে তাৰ উত্তৰ দিব নোৱাৰিব। এইদৰে মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে সঞ্জয় ৰাউত। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। অন্ধকাৰময় পৰিৱেশ গুৱাহাটী মহানগৰীত। সাৱধান মহানগৰবাসী, সাৱধান সমগ্ৰ অসমবাসী। আজি বতৰৰ কালৰূপ দেখিবলৈ পোৱা গ'ল অসমৰ বিভিন্ন প্ৰান্তত। গুৱাহাটী মহানগৰীত এজাক বৰষুণতেই কৃত্ৰিম বানৰ ভয়াৱহ ছবি। দিনতে অন্ধকাৰ হ'ল আজি গুৱাহাটী মহানগৰী। গুৱাহাটীত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত। ভয়ংকৰ ৰূপ লৈছে এতিয়া বতৰে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তীব্ৰ বৰষুণ ধুমুহা, ধাৰাসাৰ বৰষুণত স্তব্ধ সাধাৰণ জনজীৱন। ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা এই বৰষুণৰ বাবে। গুৱাহাটী মহানগৰবাসী ৰাজ্যলৈ বিশেষকৈ সাৱধানবাণী জাৰি কৰা হৈছে। আগন্তুক 48 ঘণ্টাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অন্য এটা খবৰ, সুৰাৰ বিপণী খোলাৰ বিৰুদ্ধে 12 ঘণ্টীয়া চাপৰ বন্ধৰ ঘোষণা কৰা হৈছে। সুৰাৰ বিৰুদ্ধে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ। আজি সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখিল। আৰু আজি দেখিবলৈ পোৱা গৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমি চাপৰত এই ঘটনা। সুৰাৰ বিপণী খোলাৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ। সুৰাৰ বিপণী খোলাৰ বিৰুদ্ধে 12 ঘণ্টীয়া চাপৰ বন্ধ থাকিল আজি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পূৰ্ব পৰিকল্পিতভাৱে শামীম আহমেদে কৰিছিল দুৰ্ঘটনা। মঠঘৰীয়াত 3 যুৱতীৰ মৃত্যুৰ ঘটনাৰ ৰহস্য ফাদিল। পূৰ্ব পৰিকল্পিতভাৱে শামীম আহমেদে সংঘটিত কৰিছিল দুৰ্ঘটনা। আৰক্ষীৰ ৰিপৰ্টত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। 2 মাহৰ পাছত পোহৰলৈ আহিছে পোষ্ট মৰ্টেম ৰিপৰ্টত ফাদিল এই তথ্য। 25 এপ্ৰিল পুৱা 4 বজাত সংঘটিত হৈছিল ৰাজ্যকোপোৱা মঠঘৰীয়াৰ ঘটনা। থিতাতে নিহত হৈছিল আকাংক্ষা, পূজা শাখা আৰু আৰ্মিনা। চালকৰ আসনত আছিল যুৱক শামীম আহমেদ। ঘটনাৰ পাছতেই পলাতক শামীমক আৰক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ। আদালতে জামিনত মুক্তি দিছিল ঘাতক শামীমক। মঠঘৰীয়াত 3 যুৱতীৰ মৃত্যুৰ ঘটনাৰ ৰহস্য এই মুহূৰ্তত ফাদিল হৈছে। পূৰ্ব পৰিকল্পিত আছিল এই ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জীৱন্তে জ্বলি ছাই হ'ল 8 জন, বাঢ়িব পাৰে মৃতকৰ সংখ্যা। আন এক শোকাবহক ঘটনা সংঘটিত হৈছে। সমগ্ৰ দেশ কঁপাই যোৱা এক ঘটনা। মুহূৰ্ততে জ্বলি ছাই হ'ল 8 জনকৈ লোক। দেশত পুনৰ শোকাবহক ঘটনা সংঘটিত হৈছে। বিশাখাপট্টনমৰ ষ্টীল প্লাণ্টত অগ্নিকাণ্ডই আৱৰি ধৰিলে শ্ৰমিকক। মৰণকাতৰ চিঞৰো বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ। জুইৰ লেলিখান শিখাৰ মাজতেই নিথৰ হৈ জ্বলিল শ্ৰমিকসকল। 8 জনৰ মৃত্যুৰ বিপৰীতে জীৱন মৃত্যুৰে যুঁজিছে 11 জন লোক। 1600 ডিগ্ৰীৰ গলিত তীখাৰ সৈতে কাম কৰিছিল শ্ৰমিকসকলে। অগ্নিকাণ্ডত চিনিব নোৱাৰা হৈ ছিন্ন বিচ্ছিন্ন হৈ পৰিল শ্ৰমিকৰ শৰীৰ। কৰ্মৰত আটাইকেইজন শ্ৰমিক আবদ্ধ অগ্নিকাণ্ডৰ মাজত। বিগত বৰ্ষত তীখা উদ্যোগটোত 1144 কোটি টকাৰ ক্ষতিসাধন হৈছিল। ঘটনাৰ পাছতে বন্ধ হোৱাৰ উপক্ৰম এতিয়া উদ্যোগটো। মুহূৰ্ততে ছাই হ'ল 8 জনকৈ লোকৰ জীৱন। পৰৱৰ্তী খবৰ, হত্যাকাৰী বিপুল মল্লিকৰ এনকাউণ্টাৰ কেতিয়া? উত্তপ্ত খেত্ৰী আৰক্ষী থানা। খেত্ৰী আৰক্ষী থানাত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ। এনকাউণ্টাৰ কেতিয়া কৰা হ'ব হত্যাকাৰী বিপুল মল্লিকৰ? প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰী ৰাইজে। জনাই গৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। হত্যাকাৰী বিপুল মল্লিকৰ এনকাউণ্টাৰ কেতিয়া? উত্তপ্ত খেত্ৰী আৰক্ষী থানা। ডিমৰীয়া উজাৰিৰ জনতাৰ প্ৰতিবাদত কঁপিছে খেত্ৰী। বিপুল মল্লিকৰ কঠোৰতম শাস্তি বিচাৰি এই প্ৰতিবাদ। সুস্মিতা মণ্ডল নামৰ এগৰাকী যুৱতীক নৃশংসভাৱে কৰিছিল হত্যা। পথাৰত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। অতি বৰ্বৰভাৱে নৃশংসভাৱে হত্যা কৰা হৈছিল সুস্মিতাক। ঘটনাৰ 12 ঘণ্টাৰ পাছতেই আৰক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ লম্পটটোক।
কিন্তু হত্যা কৰিও অনুতপ্ত নহয়, অনুশোচনা নাই বিপল মল্লিকৰ। ডেগাৰেৰে 17 বাৰ আক্ৰমণ কৰিছিল বিপল মল্লিকে। হত্যাকাৰী বিপুল মল্লিকৰ এনকাউণ্টাৰ কেতিয়া, প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে খেত্ৰী আৰক্ষী থানাত।